हेलो एवरीवन की खबर আজি লৈ আহিছো আপোনালোকলৈ শেৱালি ফুলৰ এটা ৰেচিপি আৰু এনেদৰে আপোনালোকে বনাই খাইছে নাই কমেন্ট কৰি জনাব আৰু এফালে মই শেৱালি ফুলখিনি বাটি এটাত পানী লৈ এনেদৰে ভালদৰে খচি ধুই লম আৰু ইয়াত বহুতো সৰু সৰু পৰুৱা আৰু পোক সোমাই থাকে এই কাৰণে মই এইখিনি ভালদৰে খচি ধুই লৈছো আৰু মই এইখিনি এনেদৰে খচি দুবাৰ ধুই ললো আৰু স্বাগতম জনাইছো মই হেমি গগৈয়ে আপোনালোকক ডেইলি ব্লগ উইথ হেমিৰ অন্য এটা নতুন ভিডিও লৈ আৰু এইখিনি মই পানীৰ পৰা টুকি ললো ভালদৰে আৰু এইফালে মই প্লেট এখনৰ উলিয়াই লৈছো এইফালে পিয়াজ আৰু এইফালে ইয়া বইল আলু এটা আৰু এইফালে লৈ লৈছো ৰসুন কেইপুটামান আৰু জলকীয়া লৈছো আৰু ইয়া শেৱালি ফুলখিনি লৈ লৈছো আৰু এতিয়া মই কেৰাহী এখনত তেল অলপ দি তেলখিনি গৰম হোৱালৈ ৰৈ থাকিম আৰু এইফালে ইয়া তেল গৰম হৈছে আৰু ইয়াতে মই পিয়াজখিনি দি দিলো আৰু পিয়াজখিনি দিয়াৰ পাছত মই এইখিনি অলপ সময় এনেদৰে ভাজি থাকিম আৰু ইয়াতে মই জলকীয়া গিটাও দি দিছো আৰু জলকীয়া গিটা দিয়াৰ পাছত ইয়াতে মই ৰসুন কেইপুটা এনেদৰে কাটি ললো আৰু এই ফুটাও দি দিলো আৰু এইখিনি মই অলপ সময় এনেদৰে ভাজি থাকিম আৰু পিয়াজখিনি অলপ ৰঙচুৱা হোৱাৰ পাছত মই ইয়াতে দি দিম মাছৰ পেটু আপোনালোকে বাৰু শেৱালি ফুলৰ লগত মাছৰ পেটু দি খাই পাইছে দে বাৰু কমেন্ট কৰি জনাবচোন আৰু এনেদৰে আপোনালোকে এবাৰ বনাই চাব বহুত টেষ্টি হয় খাবলৈ আৰু ইয়াতে মই অলপ হালধি ব্যৱহাৰ কৰিছো আৰু এইখিনি এনেদৰে লৰাই থাকিম মাছৰ পেটুখিনি হিজালৈকে এনেদৰে ভাজি থাকিম আৰু এতিয়া অলপ সময় ভজাৰ পাছত মই ইয়াতে দি দিলো শেৱালি ফুলখিনি আৰু এতিয়া ইয়াতে দি দিছো ইয়া বইল কৰা আলুকণ যেহেতু শেৱালি ফুলৰ পৰিমাণটো কম সেইকাৰণে আলুৰ পৰিমাণটো মই কমকৈ লৈছো আলু আৰু শেৱালি ফুলখিনি ধুনীয়াকৈ তেলৰ লগত মিলি গৈছে আৰু ইয়াতে মই আৰু এটা বস্তু ব্যৱহাৰ কৰিছো সেইটো হৈছে ভাত আৰু এইখিনি মই ধুনীয়াকৈ মিলাই লম আৰু এইখিনি মই অলপ সময় এনেদৰে ভাজি থাকিম আৰু ভাতখিনি দিয়াৰ পাছত মই 5 মিনিট এনেদৰে ভাজি থাকিলো আৰু এইফালে ইয়া দেখিছেই নহয় আৰু এতিয়া গেছটো অফ কৰি দিম হৈ গ'ল মোৰ শেৱালি ফুলৰ এটা টেষ্টি ৰেচিপি আৰু এনেদৰে মই উলিয়াই লৈছো আৰু ভিডিওটো ইমানেই আছিল যদি মোৰ ভিডিওটো কেনেকুৱা পালে জনাব আৰু যদি ভাল পালে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি যাব আৰু এনেদৰে আপোনালোকে বনাই খাবচোন এবাৰ খাবলৈ বহুত টেষ্টি